Hello everyone, welcome back to my YouTube channel. আজি আন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। অসম চৰকাৰ নিযুক্তি পৰীক্ষাৰ বাবে অতি সহায়ক হ'ব বুলি আশা কৰিলোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তেন্তে বলক আজি প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁ। On the basis of geographical area among north-east state, the position of Assam is উত্তৰ পূব ৰাজ্যসমূহৰ মাজত ভৌগোলিক ক্ষেত্ৰফলৰ ভিত্তি অসম অৱস্থান হ'ল। ইয়াৰ শুদ্ধটো হ'ব ছেকেণ্ড বি। নেক্সট কুৱেশ্যনটো লাইছোঁ। What is the rank of Assam among all states according to population? জনসংখ্যা অনুযায়ী সকলো ৰাজ্যৰ ভিতৰত অসমৰ স্থান কিমান? ইয়াৰ শুদ্ধটো হ'ব চি 15। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। Tea is declared as the state drink of Assam on চাহক অসম ৰাজ্যিক প্ৰাণী হিচাপে ঘোষণা কৰা হয় 23 নৱেম্বৰ 2011। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। The total length of the river Brahmaputra is India. ভাৰতৰ ব্ৰহ্মপুত্ৰৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? 915 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। The area river a major tributary of river Manas join the Manas river in Assam at মানস নদী প্ৰধান নৈ উপনৈ আই নদী অসম মানস নদীৰ লগত ক'ত সংযোগ হয়? বেংপাৰী। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। অসম ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 15 জুন 2021। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। Manas is declared as a UNESCO World Heritage Site in মানস ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল 1985। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। Orange National Park was declared as a wildlife sanctuary in ওৰাং ৰাষ্ট্ৰীয় উদ্যানক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল 1985ত। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। Where is the Amsang Wildlife Sanctuary situated? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? কামৰূপ এম। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। How many elephant reserves are there in Assam? অসমত কিমান হাতী সংৰক্ষিত আছে? ইয়াৰ শুদ্ধটো হৈছে এ 5। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। অসমৰ আন্তঃৰাজ্যিক সীমা তলৰ কোনটো উত্তৰ পূবৰ লগত ভাগ কৰা নাই? ইয়াৰ শুদ্ধটো হৈছে ডি ছিকিম। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। ৰাইনো ডে ইটছ আছাম ইটছ চেলিব্ৰিটি অন অসমৰ গঁড় দিৱস পালন কৰা হয় 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন চলাইছোঁ। দ্য চাইট একুইট এনিমেল অফ আছাম ইজ অসম ৰাজ্যিক জলপ্ৰাণীটো হ'ল এ শিহু ডলফিন। ইন বাংলাদেশ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইটছ নাও বাই বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম হ'ল বি মেঘনা ৰিভাৰ। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ বন্ধুসকল। হু ইটছ কল্ড দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া ভাৰতৰ বন মানুহ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধটো হৈছে বি যাদৱ পায়েং। নেক্সট কুৱেশ্যনটো আহিছোঁ। দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম ইজ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হ'ল এ অৰেঞ্জ নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ বন্ধুসকল। হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ফেমাছ ফৰ পিকমি হক নীল গাহৰি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পিকমি হক বা নীল গাহৰি বিখ্যাত? মানস নেশ্যনেল পাৰ্কত। নেক্সট কুৱেশ্যন। অৰেঞ্জ নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ইন ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1999। নেক্সট কুৱেশ্যনটো লাইছোঁ। বৰ্ণালী ৱাইল্ড লাইফ চাংচুৱাৰী ইজ চিটুৱেটেড বৰ্ণালী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওদালগুৰি। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। হাউ মেনি ৰামচাৰ চাইট ইজ এয়াৰ দ্য ইন আছাম অসমত কিমান ৰামচাৰ চাইট আছে? ইয়াৰ শুদ্ধটো হৈছে চি এ 1। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ।
জাতিংগা is a north bank tributary of which river? জাতিংগা কোনখন নদীৰ উত্তৰ পাৰৰ উপনৈ? ইয়াৰ শুদ্ধটো হৈছে বি বৰাক। নেক্সট কুৱেশ্যনটো আহিছোঁ। Which national park of Assam is famous for wild hog? বনৰীয়া ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড় চৈখোৱা নেশ্যনেল পাৰ্ক। শুদ্ধ উত্তৰ হৈছে চি। নেক্সট কুৱেশ্যন। দ্য ফাৰ্ষ্ট টাইগাৰ ৰিজাৰ্ভ অফ আছাম ইজ? অসমৰ প্ৰথম বাঘ সংৰক্ষিত বনাঞ্চল হৈছে বি মানস টাইগাৰ ৰিজাৰ্ভ। নেক্সট কুৱেশ্যনটো লাইছোঁ। এৰিয়া অফ মানস নেশ্যনেল পাৰ্ক ইজ? মানস ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা হ'ল 950 SK কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো লাইছোঁ। দিহিং পাটকাই নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ডিব্ৰুগড় এণ্ড তিনিচুকী।